নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমাৰ ওচৰ খুৰা ঘৰত আছে ভোজ, মানে যোৱাকালি আছিল আইতাৰ সকাম আছিল, আজি ভোজ। এয়া ভোজত মাছ কাটি আছে আমাৰ বাবুদা, লগত আছে এইফালে উপেন দা আছে, মনজিত আছে আৰু আলহী দুজন আছে আৰু আমাৰ গাঠিদা আছে। গোটেইকেইজনে মিলি পূৰা মাছ কাটি আছে। যিহেতু এতিয়া ঠাণ্ডা ছিজন, সেইটো কাৰণে অলপ হেনো ঠাণ্ডা লাগি গৈছে, হাতবিলাক অকৰা হৈ গৈছে। এয়া হৈয়ে গৈছে আৰু অলপমান আছে, চাই থাকক আগলৈ। এয়া আমাৰ টুটদাই খৰি কাটি আছে ভোজ বনাবলৈ। অলপমান খৰি কম হ'ল, মানে কম হোৱা নাই, বাঁহ খৰিটো অলপমান কমিছে, সেইটো কাৰণে বাঁহ খৰি অলপ লাগে বুলি কৈছে। এয়া আমাৰ টুটদাই পূৰা বাঁহ খৰি দুডালমান কাটি দিছে। এয়া পূৰা বাঁহ খৰি কাটি আছে, এয়া কাটি আছে বাঁহ খৰি। এয়া এইফালে পূৰা ভকতে খানা বনাই আছে, আজি ৰাতিপুৱা ভোজৰ খানা। এইফালে বিলাহী কাটি থৈছে, এইফালে আছে গাজৰ, এইবিলাক গাজৰ কাটি থৈছে, এইফালে আলু চব কাটি ৰেডি কৰিছে আৰু এইফালে মাছ কাটি হৈ গৈছে। পূৰা মাছ কাটি হোৱাৰ পিছত চাহ দিছে, চাহ খাইছে চবেই। ৰাতিপুৱা চাহ পূৰা ময়ো খালোঁ চাহ, খাই কৰি এতিয়া মই ঘৰত যাম। মই গৈছিলোঁ এতিয়া সকাম, মানে ওচৰতে আমাৰ খুৰাৰ ঘৰত সকাম আছিলে, সকামৰ পৰা আহিলোগৈ। মানে যোৱাকালি সকাম আছিলে, আজি ভোজ, তাকে অকণমান কাম চাম কৰিবলৈ গৈছিলোঁ। মাছ চাছ কাটি হৈ গ'ল, আপোনালোকক দেখালোৱে। মাছ চাছ চব কাটি হৈ গ'ল, খৰিডালমান কাটি থৈ আহিলোঁ। তাৰপিছত এতিয়া মই যাম মজগুৰিত, মানে মোৰ মানে আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছেই যে মোৰ বাইকখনৰ কেইটামান সৰু সৰু কাম আছে, বাইকখন বনাবলগীয়া আছে। সেইদিনাখন মই বস্তুকেইটা অৰ্ডাৰ দি থৈ আহিছিলোঁ, অৰ্ডাৰ দি পিনি এতিয়া তাকে লগাবলৈ যাম। যোৱাকালি মাতিছিলে, কালি যাব নোৱাৰিলোঁ। কালি যাব নোৱাৰা কাৰণে আজি সকামৰ আজি ভোজ আছিলে, ভোজত কাম চাম কৰি পিনি এতিয়া তালৈ যাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া আহি আমি গৰঙা পাই গ'লোঁ। এতিয়া আমি গৈ আছোঁ গোলাঘাট টাউন। মজগুৰিত নহ'ল, এতিয়া টাউনৰ পৰা আহোঁগৈ, অকণমান কাম অলপ আছে। চাই থাকক ভিডিঅ'টো শেষলৈকে। দাদাই বোলে কিবা পুলি লয় বোলে, ডাইৰেক্ট খেতি কৰি খাব বোলে দেই। দাদা দোকানী নাই নি? এজন দাদা নাই? আমি গুচি আহিলোঁ এতিয়া গোলাঘাট চব্জি মাৰ্কেট, চব্জি পূৰা गाजर बिलाए 20, गाजर बिलाए 20।
ভিৰ একদম বজাৰ দাদা নাছিলে, দাদা আহি গ'ল এতিয়া। বিলাহী পুলি ল'ব লৈছোঁ দেই। 12টাত 10 টকা। দাদা এইটো কিমান ক'লে? মুঠা 20 টকা। 20 টকা। কি কি মানে জাতটো কি জাত? জাতটো এইটো বৰ বিলাহী হয়, বৰ বিলাহী, টেঙা বিলাহীটো চাটন বিলাহী বুলি কয়। চাটন বিলাহী বুলি চাটন চেপেটা চেপেটা ৰঙলাটো লিখীয়া হ'ব সেইটো। জলকীয়াটো হা ভোট জলকীয়া। ভোট জলকীয়াটো কেইটকা? 10 টকা পিচ। এটাতে 10 টকা। কেই পিচ ল'বা? এনেকুৱা হেৰি বিলাহী গুটিকে লৈ যোৱা নেকি? এই আমাৰ দাদাই বিলাহী লয় বোলে। ছাগলী শিঙীয়া এটা লৈ লোৱা। ছাগলী শিঙীয়া মানে কি অকণি অকণি মানে এনেকুৱা ডাঙৰ দীঘল সেইটো নহয়, তাতকৈ সৰু হ'ব। তাতকৈ মিহি হ'ব। ওলকবিটো বাদ দিয়া, বেঙেনা লৈ লোৱা আৰু বিলাহী লৈ লোৱা। ইয়াত দাদাই বেঙেনা আৰু বিলাহী লৈছে দেই। কৈ দিয়া, খেতি কৰি খাবা নেকি? কিনি নোখোৱা? এতিয়া আমি 3টা লৈ ল'লোঁ। 3টাত 50 টকা লৈছে দাদাই। দাদাইহে জানে আৰু ভিডিঅ'টো পিছত চাম। যদি বেয়া হয় তেতিয়া আপোনাৰ আচলতে আকৌ আহিম। এয়া ভৰাই ল'লোঁ। লৈ লোৱা, পইচাটো লৈ লোৱা। এতিয়া আমি ঘৰত যাওঁ ন? কিবা ল'বা নি আৰু? ব'লা। পুলি চুলি লৈ হৈ গ'ল। এতিয়া আমি ঘৰত গৈ আছোঁ। চাই থাকক ভিডিঅ'টো। পুলি চুলি লৈ আহি আমি ডাইৰেক্ট গুচি আহিলোঁ। বাইকৰ ওচৰত পাই গ'লোঁ। এজন পাৰ্কিঙৰ 10 টকা লৈছে বোলে। কাৰোবাক দেখুৱাইছে, মোকো দেখুৱাইছে তাৰমানে। আমাৰ নীলদাই বাইক ল'লে, হেলমেট পিন্ধি আছে পূৰা আপোনাৰ অফিচে। এতিয়া যামগৈ আৰু। এতিয়া ঘৰলৈ গৈ থাকোঁতে আমাৰ ডিপুদাক পাই গ'লোঁ। এতিয়া ডিপুদা ক'ত আহিছা? ক'ত আহিছা? আমাৰ ডিপু হাঁহি দিছা নাই? ডিপু হাঁহি দিছা নাই? 10 টকা এটা আছিলে পুলিচে পিটিবহি ৰখি দেখা একো নহয়। 20 টকা পৰা মানুহ পুলি ল'লে 70 টকা। 20 টকা খালোঁ, 10 টকা এটা আহি দিছে। ঘৰলৈ আহি থাকোঁতে লগ পালোঁ ডিপুক লগ পাই পিনি এতিয়া অকণমান টাইম কথা পাতিলোঁ। কথা পাতি এতিয়া ঘৰলৈ আকৌ গৈ আছোঁ। চাই থাকক কি কি দেখাব পাম। বাইক ৰখাই দিছোঁ। লাহে লাহে টাউনৰ পৰা ঘৰত আহি থাকোঁতে বাটতে বৰষুণ আহি গ'ল। বৰষুণ আহিলত তেনেকৈ ভিডিঅ' ৰেকৰ্ডিং কৰা নহ'ল। সেইটো কাৰণে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। কাইলৈ আকৌ লগ পাম পুনৰ। আজিলৈ বাই বাই।